নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ শেহতীয়াকৈ অসমৰ দুটা বিভাগৰ পৰা পদ মুকলি হৈছে য'ত অষ্টম শ্ৰেণী পাছৰ বাবেও আছে পদ আৰু মুঠ 170টা পদ আছে তো ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু-বান্ধৱীসকলে আমাৰ নতুন চেনেল আসাম ইনফো সাবস্ক্ৰাইব কৰি ল'ব ডেসক্ৰিপচনত লিংক আছে ইয়াতে বিভিন্ন ধৰণৰ ইনফো আপোনালোকে পাই থাকিব তো আমাৰ আজিৰ প্ৰথম ভেকেন্সিটো হৈছে শোণিতপুৰ জুডিচিয়াৰীৰ ভালৰ পৰা অহা ড্ৰাইভাৰ আৰু পিয়নৰ পোষ্ট তো ইয়াতে ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ শোণিতপুৰৰ পৰা এই ভেকেন্সিটো আহিছে আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 16 অক্টোবৰ 2021 বৰ বেছি দিন সময় দিয়া নাই এপ্লাই কৰাৰ কাৰণে তো প্ৰথমতে আছে ড্ৰাইভাৰ গ্ৰেড 4 ৰ এটা পোষ্ট যেটো আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে আৰু দৰমহা ৰাখিছে 14000 পৰা 60500 গ্ৰেড পে 5200 শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে যে মিনিমাম 8 পাছ হ'ব লাগিব আৰু লগতে আপোনাৰ ভেলিড প্ৰফেশনেল অথবা ট্ৰান্সপোৰ্ট ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তেনেহলে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব 2 নম্বৰ পোষ্টটো হৈছে অফিস পিয়ন গ্ৰেড 4 ৰ পোষ্ট হয় এটা পোষ্টে আছে আনৰিজাৰ্ভভাৱে কৰিছে 12000 পৰা 52000 দৰমহা আৰু গ্ৰেড পে 3900 শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত কৈছে যে মিনিমাম 8 পাছ হ'ব লাগিব আৰু ইয়াতে কৈছে যে আপ টু ক্লাস 12 লৈকেহে সুযোগ অৰ্থাৎ আপোনালোকে হায়াৰ সেকেন্ডাৰী ফাইনেল ইয়াৰ জৰি পাস কৰিছে তেনেহলে এই পদটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব তো এই পদকেটাৰ কাৰণে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ থকা হ'ব লাগিব অৰ্থাৎ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব আৰু বয়সৰ সময়সীমা ৰাখিছে 18 পৰা 40 বছৰলৈকে আনৰিজাৰ্ভৰ বাবে আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক স্ট্যান্ডাৰ্ড ফৰ্মৰ প্ৰয়োজন হ'ব আপোনালোকে দোকানতো পাব অথবা আমাৰ ৱেবসাইটৰ পৰা ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ল'ব পাৰে ইয়াতে সকলো দিছো ডেসক্ৰিপচনৰ লিংকৰ পৰা আহিব আৰু স্ট্যান্ডাৰ্ড ফৰ্ম ফিল আপ কৰি শিক্ষাগত অৰ্হতাৰ যিবোৰ নথিপত্ৰ আছে সেইবিলাক জেৰক্স কৰি তাতে নিজৰ সিগনেচাৰ মাৰি লগত 3 কপি ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো দিব লাগিব ইয়াতে এই এড্ৰেছটোলৈকে আপোনালোকে পঠিয়াই দিব দ্য ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ শোণিতপুৰ তেজপুৰ POPS তেজপুৰ পিন 784001 ডিস্ট্ৰিক্ট শোণিতপুৰ আসাম তো যদি আপোনালোকে দুয়োটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে ইয়াৰে তেনেহলে আপোনালোকে দুবাৰ এপ্লাই কৰিব লাগিব অৰ্থাৎ এবাৰ ড্ৰাইভাৰ পোষ্টৰ বাবে এবাৰ অফিস পিয়ন পোষ্টৰ বাবে আৰু এনেকুৱা ধৰণৰ ড্ৰাইভাৰ পিয়ন চকীদাৰ আদি পদৰ বাবে আপোনালোকে আমাৰ পৰা এইখন কিতাপ কিনি ল'ব পাৰে Assam GK pdf.com ভিজিট কৰি 4500 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব অসমৰ পূৰ্বৰ গ্ৰেড 4 প্ৰশ্ন কাকত 10খন ইয়াতে লাভ কৰিব এইখন PDF কিতাপ হয় পেমেন্ট কৰাৰ লগে লগে আপোনালোকে ডাউনলোড কৰিব পাৰিব তো সেকেন্ড ভেকেন্সিটো আহিছে হাইলাকান্দিৰ ফালৰ পৰা 168টা গাঁও প্ৰধান অৰ্থাৎ গাঁও বুঢ়াৰ পদ ডেপুটি কমিশনাৰ হাইলাকান্দিৰ ফালৰ পৰা মুকলি কৰি দিছে এইটো আৰু 168টা মুঠ পোষ্ট আছে আৰু ৰেভিনিউ সাৰ্কেল ওয়াইজ ভেকেন্সি বিলাক এইটোৰে দিছে হাইলাকান্দিত 36টা লালাত 60টা কাটলিচেৰাত 35টা আৰু আলগাপুৰত আছে 37টা আৰু এইখিনি পদৰ বাবে এপ্লাই কৰিবলৈকে আপোনালোকে মিনিমাম 30 বছৰ বয়সৰ হ'ব লাগিব 30 বছৰৰ তলৰ কেণ্ডিডেটে ইয়াতে আবেদন কৰিব নোৱাৰিব আৰু ইয়াতে শিক্ষাগত অৰ্হতা মিনিমাম 8 ইয়াতে 10 পাস হ'ব লাগিব অৰ্থাৎ মেট্ৰিক পাস হ'ব লাগিব আৰু লগতে অন্যান্য এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কিছুমান কন্ডিশন দিছে এইখিনি আপোনালোকে ধুনিয়াকৈ চাই ল'ব আৰু বিশেষকৈ যিখন ডিস্ট্ৰিক্টৰ যিটো ৰেভিনিউ সাৰ্কুলৰ পৰা এই ভেকেন্সি আছে সেই ৰেভিনিউ সাৰ্কুলৰ অন্তৰ্গত কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ক'বলৈকে গ'লে যদি আপোনাৰ গাঁওখনত হাইলাকান্দিৰ জিলাৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ নিজৰ গাঁৱৰ যদি গাঁওবুঢ়াৰ পদ খালী হৈছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব অন্য জিলাৰ পৰা বা অন্য ৰেভিনিউ সাৰ্কুলৰ পৰা কোনো কেণ্ডিডেটে ইয়াতে আবেদন কৰিব নোৱাৰিব তো স্ট্যান্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব আৰু ইয়াতে এপ্লাই আৰম্ভ হৈছিল 17 ছেপ্টেম্বৰৰ পৰা লাষ্ট ডেট 7 অক্টোবৰ 2021 তো এপ্লিকেশন ফৰ্ম লগতে অফিচিয়েল ফুল এডভাৰটাইজমেন্ট সকলো আমাৰ ৱেবসাইট assamjobsnews.in আছে আপোনালোকে ভিজিট কৰিব ডেসক্ৰিপচনৰ লিংকৰ পৰা তো ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ